বেটাৰী ভাড়া যাম নেকি? কি গাড়ী লৈছে? কি গাড়ী লৈছে? কি গাড়ী বা আহি আছে? অঁ গাড়ী আহাই নাই। আছে গাড়ী আহি আছে। কোনফালে? হা? YouTube, yeah. আজিকালি ইউটিউবৰ জামানা। Blogs is an important matter of social media. Yes. We suggest everybody should do blogging. ইয়াতে নমো কৰিলোঁ কল পালোঁ সেইকেইটা লগোৱাই আছোঁ এই বস্তুবিলাক উঠাই দিব লাগে। এইখন আমাৰ গাড়ী। अभी आया অঁ তেতিয়া কৈ দিব পাৰিলোহেঁতেন। দাদা খালি ট্ৰেইনৰ পইচা নাপায় আৰু দুটা সিট এনে নাই আৰু দুটা সিট নাই আহা মানুহ দুটা সিটৰ মানুহ অহা নাই আমি আহিব এবাৰ ঠাণ্ডা লাগিছে নেকি তাত? ঠাণ্ডা লাগিছে? নাই নাই লাগা নাই বিছনা চাদৰখন উৰি দিলো যে হট লগাই দিছে হট। আমি এই ঠাণ্ডাত কপি কপি আহিছোঁ। আমি চাহ খাওঁ। বছ গদা চাহ খাওঁ বোলো। কেনেকুৱা মুখত কি? খাবলৈ তোমালোক দুটা গুচি যোৱা হেৰি পাখি গৈছে ন হোটেল 3 কিলোমিটাৰ দূৰ ৰুচি গান আমি এটা হোটেললৈ যাম। হোটেলত তোমালোক গৈয়ে যি কওঁ হোটেল দিব আছে আছে জেগা আছে বিয়াই আছে। তোমালোক কেতিয়া যাবা দিয়া? আমি দেৰিকৈ গৈ আছোঁ। তোমালোক বহি দিয়া। আমি চাহ তাহ খাই যাওঁ। পান খাই যাম নেকি ৰাতিপুৱা? একে ছেইম পাৰ্টনাৰ। আমি গুটকা সেইফালে পাণ সেইফালে গুটকা আছিলে এটা সময়ত। আউ ইউটিউবত ওলাইছোঁ গোটেই অসমৰ মানুহে গম পাই যাব। এডিট কৰি দিব পাৰোঁ বাৰু। ঘুচ দিব লাগিব তেতিয়া এডিট কৰি। নকৰিবই নালাগে এডিট কৰিব এনেকে দি দিব মোক জানক চবে। য়েছ খাইছো বুলি য়েছ। অ ধ্ৰুৱদা চাহ খাওঁ হা ইয়াতে হোটেলত। কি লৈছা তুমি? মই এডিট কৰি দিম দিয়া। বেয়া বস্তু দিছে ড্ৰাগছ। আজিকালি ড্ৰাগছ আৰম্ভ কৰিছে আমাৰ এক্টৰ ধ্ৰুৱৰে। বোলা চাহ খাওঁ। খালী পেটত ড্ৰাগছ নাখায়। ক'ত গ'ল ৰাইজ? আহিব পাঁচ ঘণ্টা ইয়াতে আহক। এই ক'ত আছে বেলেগ হোটেল চাহৰ এইফালে পাম নেকি? নহয় নহয় তাত জেগা নাই। সেইকাৰণে থৈ আহিব তাৰপিছত আমাক লৈ যাব। হয় নেকি? কিমান দূৰ? 3 কিলোমিটাৰ। চাহ হ'বনে? খালী হ'ব দিয়া। হ'ব হ'ব ব'লা 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 কি চাহ খাওঁ ব'লক। এই তাতে মানুহ বহুত ভিৰ হৈ আছে আগত যাওঁ নেকি? এইটো মানুহ ভৰ্তি হৈ আছে আগত কিবা বেলেগ হোটেল আছে চাওঁ।
এইখনত এইখন এইখন আজগৰ দা ইয়াতে খাই লওঁ হা দাদা চাহ খাম দেই বিনা চেনি বনাব পাৰিব চাহ গজাটো কেতিয়া বনোৱা দিয়ক গজা চাহ মজা লাগি যাব বেলেগ খোৱা তুমি কিবা হোটেলত মই সেইকাৰণে পতাপত পঠিয়াই দিছোঁ নাই ইয়াতে খাম দে বহিলোৱে এনেকুৱা হোটেলে ভাল লাগে তিনিটা গজা মই খাম বাকীবিলাকে খাই নাখাই সুধি লোৱা দুটা গজা দিবা আৰু বিনা চেনি হা গাখীৰ চাহ বিনা চেনি গাখীৰটো কি আপোনাৰ লোকেল নে বঢ়িয়া বহুত দিনৰ পাছত এনেকুৱা এখন নিজান হোটেলত বহিছোঁ সৰু টাউন এখনত খাই ভোক লাগিছে খুব ভাল লাগিছে এয়া গজা আৰু নিমকি এনেকুৱা শান্ত এখন হোটেলত বহি খুব ভাল লাগে আমি এতিয়া গৈ আছোঁ ৰূপসিং হ'ল আপোনাৰ একদম অৰুণাচল বৰ্ডাৰৰ কাষতে ৰূপসিং হয়নে ভাইটি অৰুণাচল বৰ্ডাৰৰ কাষতে ৰূপসিং নহয় জানো মই আহিছোঁ আগতে ইয়াতে থিয়েটাৰ কৰি থাকোঁতে ইয়াত আহিছিলোঁ মোৰ থিয়েটাৰ চলি আছিলে চিলাপথাৰত নাই থিয়েটাৰ যে হয় মোবাইল থিয়েটাৰ অঁ দিনটো আমাৰ কাম নাথাকে ন ইয়াতে ফুৰিবলৈ আহোঁ আৰু এখন যে তোমাৰ ৰঙা নদীৰ যে দলংখন সেই দলংখন ভাঙি গৈছিল বোলে মানে এনেকৈ ৰঙা নদী নহয় ইয়াত এখন তোমাৰ দলং নাই পাছিঘাট পাৰ কৰি ৰাণাঘাট খুব ধুনীয়া দলংখন যে সেইখন আছে দলংখন নাই দলংখনটো আছে এতিয়া আছে ধুনীয়া আছে বিৰাট ধুনীয়া লোকেশ্যন ৰাণাঘাট ধুনীয়া আছে এইটো অৰুণাচল এইটো বৰ্ডাৰ ৰূপসিং এইটো অৰুণাচল বৰ্ডাৰ এইটো আছাম বৰ্ডাৰ আছামততো লাভ নাই তাতে দিবলৈ নেকি এই হোটেল অৰুণাচলটো খালে মোৰ বিষায় এইখনে হোটেল 3 কিলোমিটাৰ 1 কিলোমিটাৰ মান দূৰেই হ'ব ৱাইন শ্বপ আছে তলত জগতাৰ কাৰণে ভালেই হ'ল বীৰেন্দ্ৰ ধুপতা একদম বহৰকুটিৰ ওপৰতে আমি আৰু বাদ দিলোঁ ভাই এইবিলাক এইখন আমাৰ হোটেল ওপৰত জিম আছে তলত ৱাইন শ্বপ আছে বঢ়িয়া এইটো ৱাইন শ্বপ আৰু ওপৰত জিম হা ধুপতা কম্বিনেশ্যন বঢ়িয়া তলত ৱাইন শ্বপ ওপৰত জিম বেগটো বস্তুবিলাক লওঁ ইয়াত ৱাইন শ্বপ বহুত ৰাতিপুৱা খোলে হোটেলৰ ৰুমটো কোনফালে যায় অঁ মুখ চুখ ধুই লওঁ তাৰপিছত খাম কিমান নম্বৰ নাম্বাৰ নাই পাহৰিছা হোটেল মনে
আচ্ছা ইমান দিনেতো আপোনালোকে মোক চশমাখন পিন্ধি থকা দেখিছে এতিয়া কণ্টেক্ট লেন্স যে মই লগাওঁ কণ্টেক্ট লেন্স মই কেনেকৈ লগাওঁ সেইটো মই আপোনালোকক আজি দেখুৱাব বিচাৰিছোঁ এইটো হ'ল আপোনালোকৰ কণ্টেক্ট লেন্সৰ চলিউশ্যন ইয়াত মই মোৰ লেন্সটো জুবুৰাই থৈ দিওঁ এনেই নৰ্মেল পানীত জুবুৰাই থ'লে নহ'ব বেয়া হৈ যাব ইয়াত থৈ দিওঁ আৰু এইটো হ'ল আপোনাৰ লেন্সৰ কেছ ইয়াত আপোনাৰ লেন্স দুখন আছে এতিয়া মই আচলতে বহুত বছৰৰ পৰা লগাই আছোঁ কাৰণে মোৰ কাৰণে সহজ হৈ গৈছে নতুন মানুহৰ কাৰণে অকণমান টান হ'ব এইটো আপোনাৰ লেন্স দেখিছেনে এতিয়া এইটো মোৰ চকুৰ মণিত যাব চকুৰ মণিত গ'ল এতিয়া মই এইটো দি দেখি আছোঁ আৰু এইটো দি দেখা নাই এতিয়া এইটো লগাম আৰু ভুলতে যদি এই লেন্সযোৰ ক'ৰবাত পৰি যায় বিচাৰিবলৈ বৰ টান কাৰণ ইমান পাতল দেখিছে কিমান পাতল চাওক যদি তলত পৰি যায় এইটো বিচাৰিবলৈ ইমান টান হয় নৰ্মেল মানুহো দেখা নাপায় এয়া এতিয়া মই আপোনালোকৰ নিচিনা এজন সাধাৰণ মানুহ হৈ গ'লোঁ আৰু কোনো ক'বও নোৱাৰে যে মই লেন্স পিন্ধি আছোঁ ঠিক আছে পাছত লগ পাই আছোঁ